নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে কুশলে আছে। কিমান আৰু ঘৰৰ মাজতে বেমাৰ বা কৰোণা এইবিলাক লৈ সোমাই থাকিম নহয়নে? আমিও অলপ ওলাই আহিছিলোঁ ফুৰিবলৈ বুলি, অলপ সেউজীয়া পৰিৱেশৰ মাজত দিনটো কটাবৰ বাবে। আহকচোন মোৰ লগত ভিডিঅ'টো চাওঁ, আমি ক'লৈ গৈছিলোঁ আৰু কি কৰিলোঁ। নিশ্চয় সকলোৱে গম পাইছে, আমি আহিছিলোঁ প্ৰগতি কৃষি ফাৰ্মলৈ। আৰু এই কৃষি ফাৰ্মখন আছে চলা ৰেল গেটৰ ওচৰত। আৰু এই কৃষি ফাৰ্মখন এজন ব্যক্তিৰ একক প্ৰচেষ্টাৰে কৰা হয়। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ ফল মূলৰ গছৰ লগতে পাণ, তামোল, জালুক, পুখুৰীত মাছ, গৰু, ছাগলী আৰু ব্ৰইলাৰ ফাৰ্ম, হাঁহ কুকুৰা ইত্যাদিৰে ভৰপূৰ এখন কৃষি ফাৰ্ম। আহি খুব ভাল লাগিল, আপোনালোকেও আহিলেও নিশ্চয় খুব ভাল পাব। আৰু এবাৰ আহিব পাৰে, ইয়াত এটা সুন্দৰ পৰিৱেশৰ মাজত দিনটো কটাব পাৰিব। আহক মোৰ লগত ভিডিঅ'টো চাই থাকক।